এই চাওক মোক নিজে লাগিছেনে আৰু এতিয়া অকণমান গলতো আৰু আপোনাক যদি সপ্তাহত দুবাৰকৈ লগাব পাৰি তেতিয়াহ'লে বেছি ভাল হয়। ইমান দিয়া মোৰ চাওক হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টি অফিচিয়েল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু আপোনালোকেতো জানেই মই শ্বৰ্ট ভিডিঅ'ই আপলোড কৰি থাকোঁ, কিন্তু এই দুদিনমান ইমান বেছি গৰম পৰিছে, ইমান ৰ'দ দিছে, সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাই। আজি সেইটো কাৰণে লং ভিডিঅ' লৈ আহিছোঁ এটা, আৰু থাম্বনেইল চাইতো গম পাইছে আপোনালোকে কিহৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। তো গৰমৰ দিনত সকলোৰে স্কিনবিলাক বেয়া হৈ যায়, আৰু এয়া মোৰো স্কিনটো মানে সেই হৈছে, বেয়া হৈছে অকণ আৰু এয়া কিবা ওলাইছেও কপালত, দেখিছে আপোনালোকে। সেইটো কাৰণে স্কিন কেয়াৰৰ ভিডিঅ' এটা লৈ আহিছোঁ। আৰু এইটো স্কিন কেয়াৰ সকলোৱে কৰিব পাৰে, ল'ৰা বা ছোৱালী, কোনো কথা নাই, মানে একো মানে প্ৰব্লেম নহয়। মানে এতিয়া বেছি একো কৈ নাথাকোঁ, যিহেতু বহুত বেছি ৰ'দ দিছে, ভিডিঅ' বনাবও দিগদাৰ হয়। তো আপোনালোকক এতিয়া দেখামেই মই কেনেকৈ স্কিন কেয়াৰ কৰোঁ, আৰু আপোনালোকেও কৰিব পাৰে, বহুত বেছিয়ে ভাল হয়। আৰু যোনে মানে কৰিব বিচাৰে এনেকৈ স্কিন কেয়াৰটো ভিডিঅ'টো শেষলৈ চাই থাকিব দে। বলক এতিয়া মই কেনেকৈ স্কিন কেয়াৰ কৰোঁ আপোনালোকক দেখাম। আৰু এয়া দেখিছে মই অৰ্ডাৰ কৰি আনিছোঁ ফ্লিপকাৰ্টৰ পৰা, আৰু এতিয়া ইয়াৰ ভিতৰত কি আছে চাম। আৰু এইটো চাওক, ৰ'জ ৱাটাৰ, মানে আপোনালোকেতো জানে গোলাপ জল। তাৰপিছত আছে মেইন বস্তুটো এইটো মুলতানী মাটি, আৰু এইটো স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আৰু মই অৰ্ডাৰ কৰি আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। আপোনালোকে মিছ'ৰ পৰা অৰ্ডাৰ কৰিব পাৰে, মিন্ত্ৰাৰ পৰা পাৰে, মানে য'ৰ পৰা অৰ্ডাৰ কৰে আৰু পাব আপোনালোকে। আৰু তাৰপিছত আৰু আছে কিবা এটা, এইটো আছে ব্ৰাছ। তো এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰিম, তাৰপিছত লুকাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই গোলাপ জলটো এয়া ধুনীয়াকৈ মুলতানী মাটিৰ লগত মিক্স কৰি দিম। বহুত বেছি ৰিক্স আছে গোলাপ জলটো খোলাত। এতিয়া ইয়াত পানীও মিক্স কৰিব পাৰে, আৰু গোলাপ জলটো তাৰ লগত দিয়েই, তো মই গোলাপ জলটো মিক্স কৰি দিছোঁ। দি দিছোঁ অকণমান। মই এটা আপোনালোকে মুলতানী মাটি যিখিনি দিয়ে, যিহেতু এটা অনুমান থাকে, সেই হিচাপত গোলাপ জলখিনিও দি দিম। তেল যে দিছে ধুনীয়াকৈ ব্ৰাছ তেলেতে মিক্স কৰি দিম। আৰু অকণমান কিহৰ প্ৰয়োজন হ'ব, ব্ৰাছ তেলেদি দিবা নোৱাৰি চাগে, খুলি দিছেতো। ইয়াক আৰু গোলাপ জল লাগিব, মানে শুকান হৈ গৈছে। বহুত বেছিয়ে পৰি গ'ল, একো নাই, কৰি দিম ধুনীয়াকৈ। লাগি ধৰিছে, বহুত বেছি টাইট হয়। নাই, মই হাতেৰে কৰিব লাগিব প্লাছ। আমি হাতেৰে মিক্স কৰি দিছোঁ ধুনীয়াকৈ, আৰু লাগিব অলপমান দিম। শুকান হৈছে বহুত বেছি, আপোনালোকে চামুচেদিও কৰিব পাৰে, মই হাতেৰে দিলোঁ। এখন ধুই আহিলোঁ মই, আৰু এয়া চাওক ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া লগাম, ভুটনি যেন লাগিব অলপ পিছত, ভয় নাখালে হ'ল। ধুনীয়াকৈ লগাই দিছোঁ। আপোনালোকে নিজে লগাব পাৰে, বা কোনোবা থাকিলে লগাই দিব ক'ব পাৰে, তেতিয়া ভাল। এয়া ধুনীয়াকৈ দিয়া, নিজে লগালে অলপমান দিগদাৰ হয়। এয়া ধুনীয়াকৈ লগাই আছোঁ, নিজে লগাব দিগদাৰ হয় ক'ৰবাত। বহুত নিজে লাগিছে মোক, আৰু আইব্ৰত লাগিব অলপ, একো নহয়, মুচি দিব পাৰিব পিছত আপোনালোকে। মই নিজে লগাব টান, চুলিটো লাগি গ'ল, বহুত বেছি মই আলিও লাগিব। আৰু বেছি দিন থাকিব নালাগে, 5 মিনিটমান থাকিলে হৈ যাব। চাওক মোক ভুটনি যেন লাগিছেনে, আৰু এতিয়া অকণমান গলতো দি দিম। আৰু 5-10 মিনিটমান থাকি দিব, যেতিয়া শুকাই যাব ধুনীয়াকৈ ধুই দিব মুখখন। তাৰপিছত দেখুৱাই আছোঁ আপোনালোক কেনেকুৱা লাগে হয়, তাৰমানে মোৰ স্কিনটো। এতিয়া 5-10 মিনিট ৰখিব। আপোনালোকক মই দামটো কৈ দিছোঁ, 170 নহ'লে 150 মানত পাই যাব। মোৰ 170 লৈছে, আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু এতিয়া মই বাক দি দিম, যেতিয়াকৈ মই শুকাই যায় ধুনীয়াকৈ, 5-10 মিনিট যিহেতু লাগিব, তো সেইখিনি টাইম মই বাক ধুনীয়াকৈ লগাই দিম। চাই থাকিব, ভোট কৰি দিম।
আৰু বেলেগে লুকাই দিলে বেছি ভাল হয় মানে য'তে ত'তে কেতিয়া নালাগে আৰু নিজে লুকালি মোৰ অকণমান দিগদাৰ হয় মোৰ চাওক অৱস্থা নিজৰ লাগিছে কাৰণে এয়া ধুনীয়াকৈ লগাই দিছোঁ আৰু আপোনালোকে যদি সপ্তাহত দুবাৰকৈ লগাব পাৰে তেতিয়াহ'লে বেছি ভাল হয় এয়া যি চকুৰ তলত এয়া যিটো ক'লা ক'লা দাগ থাকে সেইবিলাকো নোহোৱা হয় আৰু পিম্পলছ আদিও নোহোৱা হয় বহুত বেছি ভাল হয় মানে দুবাৰকৈ লগাব পাৰিলে বেছি ভাল ইমান দিয়া মোৰ আৰু বেছি টাইম নাই আৰু শুকাইছোঁ অকণ অকণ ইমান বেছি গৰম ঘামি গৈছে এতিয়া মই এতিয়া মুখখন ধুই আহি 10 মিনিট হৈ গ'ল মোৰ তো আপোনালোকক দেখাই আছোঁ ফাইনেল ৰিজাল্ট মই গা পা ধুই আহিলোঁ আৰু আপোনালোকে দেখিব পাৰে মোৰ গাল দুখন অকণমান হ'লেও গ্ল' আহিছে ন আৰু আপোনালোকে ট্ৰাই কৰি চাব এমাহমান বহুত বেছি ভাল ৰিজাল্ট পাব আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ আহিছে বা মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক আৰু কমেণ্ট এটা কৰি জনাব আৰু ট্ৰাই কৰি চাব বহুত বেছি ভাল ৰিজাল্ট পাব এমাহত তো আজিলৈ বাই বাই সকলোৱে ভালে থাকক